আপোনালোক সকলোকে মাঘ বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু মই আজি সৰুকৈ ভিডিঅ' বা ব্লগ এটা বনাবলৈ ওলাইছোঁ। ভিডিঅ'টো হৈছে আমি আজি সৰভোগৰ বিখ্যাত মন্দিৰ গৰখীয়া মন্দিৰলৈ যাবলৈ ওলাইছোঁ, সেইবাবে এটা ব্লগ আৰম্ভ কৰিছোঁ। তেন্তে চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু এয়া আমি আহি পালোঁ মন্দিৰৰ গেটৰ সন্মুখ আৰু এনেদৰে বাহিৰত ৰৈ আছোঁ। এতিয়া আমি ভিতৰলৈ যাম আৰু এইখিনিতে আপোনালোক সকলোকে গৰখীয়া মন্দিৰ আৰু মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তেন্তে ব'লক আমি ভিতৰলৈ যাওঁ। আৰু ইয়াত লিখা আছে যে জোতা চেণ্ডেলেৰে প্ৰৱেশ নিষেধ। এনেওতো মন্দিৰত গ'লে কোনেও জোতা চেণ্ডেল পিন্ধি নাযায়, যাব নাপায়ো। আৰু ইয়াতে সকলোৱে ভৰি হাত ধুই ভিতৰলৈ গৈ আছে আৰু কোনোবাই যদি মন্দিৰত প্ৰসাদ আগবঢ়াম বুলি লৈ আহে তেন্তে ইয়াত জমা দিব লাগিব। আৰু তাৰ পিছপিনেদি শ্ৰীকৃষ্ণৰ ধুনীয়া মূৰ্তি এটা আছে আৰু এইটো হৈছে মেইন মন্দিৰ য'ত সকলোৱে সেৱা লয়। আৰু এইপিনে আছে ধূপ চাকি জ্বলোৱা ব্যৱস্থা। ইয়াতে আহি প্ৰথমতে ধূপ চাকিখিনি জ্বলাই তাৰপিছত সেৱা ল'ব লাগে। আৰু ওচৰতে পুনৰ এটা শ্ৰীকৃষ্ণৰ ধুনীয়া মূৰ্তি আছে। আৰু এইটো হৈছে মেইন মন্দিৰৰ সন্মুখ, এইপিনেৰে গৈ সেৱা ল'ব লাগে। মই ভিতৰৰ ভাগ ভিডিঅ' নাই কৰা কাৰণ মই আগতেই সেৱা কাঢ়ি ল'লোঁ, তাৰপিছত ভিডিঅ'টো বনালোঁ। সেইখিনি সময়ত ভিডিঅ' কৰা নহ'ল, যথেষ্ট ভিৰ আছিল কাৰণে। আৰু ইয়াৰ মন্দিৰৰ ফিল্ডখনতে কিছুমান দোকান আছে য'ত মন্দিৰ সম্পৰ্কীয় কিছুমান ফটো পোৱা যায়, মন্দিৰৰ গৰখীয়া মন্দিৰৰে ফটো আৰু কিছুমান বাহিৰা ফটো পোৱা যায় যেনিবা। আৰু ইয়াত আছে ফটোগ্ৰাফাৰসকল, য'ত আপোনালোকে যদি ইচ্ছা কৰে ইয়াত ফটো উঠিব পাৰে, ধুব পাৰে। আৰু এয়া আছোঁ আমি পুখুৰীৰ পাৰৰ পিনে আহিছোঁ। মন্দিৰৰ এটা পুখুৰী আছে বহুত ধুনীয়া, তাৰ পাৰত আমি ৰৈ আছোঁ। পুখুৰীৰ পাৰতো যথেষ্ট মানুহ আৰু যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু মাঘ মাহত প্ৰায় গোটেই মাহটোৱে গৰখীয়া মন্দিৰত এনেদৰে ভক্তসকলৰ ভিৰ থাকে। আৰু মাঘ মাহ বুলিয়ে নহয়, গোটেই বছৰটোতে প্ৰায় গৰখীয়া মন্দিৰলৈ মানুহ আহিয়ে থাকে। আৰু এই পুখুৰীৰ মাজতে আছে ধুনীয়া শ্ৰীকৃষ্ণৰ মূৰ্তি এটা আৰু এখন দলং আছে। আৰু দলংখনতো যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। এতিয়া আমি দেখাম এখন ৱাল য'ত মন্দিৰৰ বেৰখনতো যথেষ্ট পৰিমাণৰ চিত্ৰ কিছুমান অংকন কৰা হৈ আছে। এইটো হৈছে ৰাসলীলা শ্ৰীকৃষ্ণৰ আৰু এইখিনি হৈছে বস্ত্ৰহৰণৰ দৃশ্য। আৰু এইখিনি হৈছে বৃন্দাবনৰ দৃশ্য। আৰু এইটো হৈছে বকাসুৰ বধ আৰু এইটো হৈছে পুতনা বধ। আৰু সেইপিনে আছিলে কিন্তু ভিৰৰ বাবে সেইপিনেলৈ যোৱা নহ'ল। আৰু এতিয়া আহিছোঁ আমি পুখুৰীৰ দলংখনেৰে। তাত বহু পুৰণি কিছুমান মাছ আছে পুখুৰীটোত আৰু কাছ আছে, কিন্তু এতিয়া কাছখিনি দেখা নগ'ল এইবাৰ। আৰু এয়া চাওক, গোটেই পুখুৰীটো মই এবাৰ ভালকৈ দেখাই দিছোঁ আপোনালোকক। পুখুৰীটো বহুতেই ডাঙৰ হয়, চাওক কিমান ধুনীয়া আৰু ডাঙৰ হয়। আৰু এয়া মূৰ্তিটো মই আপোনালোকক ওচৰৰ পৰা এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া তাৰ পৰা গুচি আহিলোঁ। আৰু এয়া আছে মোৰ বাই আৰু ভণ্টি, আমি তিনিওজনে আহিছিলোঁ মন্দিৰলৈ। আৰু এইপিনে আছে এটা আৰু সৰু মন্দিৰ, গুৰুৰ মন্দিৰ বুলি কয়। ইয়াতো মানুহে সেৱা ল'ব পাৰে। তেন্তে চাই থাকিব আপোনালোকে ভিডিঅ'টো। মই যিমান দূৰ পাৰোঁ আপোনালোকক গোটেই মন্দিৰৰ চৌহদখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। আৰু যদিহে কোনোবাই আজিলৈকে গৰখীয়া মন্দিৰত অহা নাই তেন্তে নিশ্চয় আহিব আৰু ভিডিঅ'টি সম্পূৰ্ণ চাই থাকক। আৰু এইটো হৈছে দেউল মন্দিৰ, য'ত দেউল উৎসৱ পালন কৰা হয়। ইয়াতো বহুত ভিৰ আৰু অকল চাৰিওফালে মানুহ মানুহ মানুহ, কেৱল মানুহ, ভক্ত, বহুত ভিৰ। আৰু এতিয়া আমি যাম বৃন্দাবনলৈ বুলি। আৰু পুখুৰীৰ পাৰৰ পাৰে এনেকৈ বৃন্দাবনলৈ যাব পাৰি। গৈ আছোঁ এয়া পালোঁ আৰু এয়া হৈছে বৃন্দাবন। ইয়াতো বহুত ভিৰ
আৰু এইডাল হৈছে মেইন গছ, য'ত মানুহে নিজৰ মনৰ ইচ্ছা প্ৰকাশ কৰি সেয়া লয় আৰু ইচ্ছা পূৰণ হোৱাৰ পিছত এনেদৰে গামোচা বান্ধে। আৰু এই দেখিছেনে, ইয়াত চাৰিওপিনে মানুহে চাকি বন্তি জ্বলাই ধুনীয়াকৈ সেয়া লৈ আছে। এয়া চাওক, গছডাল দেখিবলৈ কিমান ডাঙৰ আৰু কিমান মানুহে তাত গামোচা বান্ধিছে আৰু কিমান মানুহৰ মনৰ ইচ্ছা পূৰ্ণ হৈছে। যদি আপোনালোকে এই মন্দিৰলৈ অহা নাই তেন্তে হ'লে এবাৰ গৰখীয়া মন্দিৰলৈ আহি চাব। মোৰ বিশ্বাস আপোনালোকেও নিশ্চয় ভাল পাব। আৰু এতিয়া আহিছোঁ মন্দিৰৰ গেটৰ বাহিৰতে থকা সৰু এখন মেলা, তালৈ বুলি এপাক আহিলোঁ আৰু এইখিনি আপোনালোকক দেখুৱাই দিলোঁ। আৰু আজিৰ ভিডিঅ'টি এইখিনিতে সামৰণি মাৰি আমি ঘৰলৈ যাবলৈ ওলালোঁ। আগলৈ এনেদৰে ব্লগ বনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।